অবস্থা সব অবস্থা সব কি বলবো গাইস মুই নেই আর আমিও মুই দাও খানা আইছি খানা দেখি আছো মজাকে গাইস নারায়ণ বাজে আছো মানে গাইস ভেলা পুজোটো মানে বেছি দিন নাই আৰু কি করবো উপায় নাই না এই নিবা লগে সোনকালতে আৰু চলি মানে সব পৰীক্ষা চলি আছিল তাৰপিছত সকলৰ সুবিধাটো মিলাৰ কাৰণে আমিও এনেকৈ আজি দিনত আহিলোঁ মজাকে আজি নিম কিজানি গাইছ নাৰাটো আজি নিম বহুত দিন হ'ল আৰু বেছি দিন মাজতে নাই দেখি আছোঁ কি হ'ব আমি এনেকৈ নিম নহয় হ'ব এই জিংৰা ইয়ে ইয়ে খানা গেছ নাৰা তুলি আগতে খানা কি আছে ৰ খাই লওঁ মজাকে গাইছে যাওক ৰ খাই লওঁ মজা নাৰা দেখি আছোঁ গাইছ কাইজা গাইছ নাৰা দান বাহিৰৰ মাজতে কাইজা পুৰা কমপ্লিট গাইছ নাৰা উঠা কাম হে মজাকে গাইছ বজাই বহা কেনে 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 নাই কিন্তু উপায় নাই চেষ্টা কৰছোঁ আৰু গেলি হ'ল ঘৰক লৈকে ডক্টৰ বাগাত দি বহি লৈছোঁ পুৰা এটা পেৰা আৰু এটা পেৰা পেৰা কেনে অনুভৱ কেনে মনৰ এই কষ্ট অনুভৱ সুধি আছোঁ পুৰা ওপৰত গাইছে আজি পুৰা নাৰাখান কমপ্লিট নামে কাৰণে আহি পালোঁ আহি আছে আৰু গাইছ ধামাকা গাইছ ভিডিঅ' The next day. মই আছোঁ বহি আহুন টানি আছোঁ পুৰা আৰু তুমি আমি যদি কষ্ট কৰোঁ হাৰা দিলোঁ আৰু খাওঁতে কিন্তু পুৰা খাবা ন খাওঁতে খাবা কিন্তু পুৰা খেতিত কিন্তু নাই বাধা আমি নাখাওঁ তুমি নাখাওঁ কেই কেজি লাগে গাহৰি কেই কেজি লাগে আঠা মানুহ কেই কেজি গাহৰি বাদ দিছোঁ মই তুমি নামত বাদ দিয় মানে যিহেতু মানে দিন মানে আজি 2 নম্বৰ দিনত আমি নাৰায়ণ বাইছিলোঁ মানে কাষতে মানে পিকনিক খোৱা মানুহ গাইছ দেখি পুৰা আচনক গাইছে আপোনালোকে আহিব পাৰে পিকনিক খাব পুৰা জাগা মজা পুৰা ফেচিলিটি বহুত আছে গাইছ পিকনিকৰ জেগাত পুৰা মানুহ গাইছ ভৰ্তি চাওকচোন একবাৰ বাঘ এটা পুৰা ষ্টাৰ্ট দিলোঁ টকা আজিৰ পৰা গাইছ দিন নাই আৰু গম পাইছে হ'ব দে 5 ডালমান কাটলি তো আৰু নালাগে আৰু 5 ডালহে কাটিম বেছি নালাগে 5 ডাল মান সিডাল কাট এডাল হ'ল আৰু 2 ডাল কাটিম কাটছোঁ আৰু ইডাল আৰু এডাল 2 ডাল কাটা পুৰা কামটো আমি ষ্টাৰ্ট দিলোঁ দিয়ক মজাকৈ কিমান ডাল কাটা হয় ক'ব নোৱাৰোঁ কিন্তু কাটা যে যাব সেইটো কথা আমি জানো কাটা জোতে পাৰি উলিয়াই লৈ আহক বাডাল য'ত থাকলেও নবহিলে আনকচোন কিবাকে কষ্টৰ ফল মিঠা দেই দে এই দেখুৱে আৰু লাগে চলি গৈছে আমাৰ খানা চিঙিৰা খাই থাকোঁ তক কি হৈছে সখী অ সখী বাহৰ কাৰণে ক'ত উঠা লগা হৈছে গাইছ বান্দাৰ না মানুহ চিতা দেখছি কিজানি মজাকে টুপি চুপি মাৰি লৈছোঁ মানে দিনৰ ভাগত মানে আমি কাম কৰিছোঁ মানে যথেষ্ট কাম কৰিছোঁ মানে আমাৰ সময় হাতত কম সেইকাৰণে এতিয়া মজাকে গাইছ হাতত ল'লোঁ পুৰা দাও আৰু লৈ যাই আছোঁ পুৰা জেগা কৰি কাম কৰা জেগাটো দেখি আছোঁ গোটেই The next day. গাইছ আজি হ'ল উৰুকা আৰু আজি উৰুকাৰ কাৰণে পুৰা আমাৰ ভেলাঘৰটো পুৰা ৰেডি খালি মেজিটো বনাব আছে আজি এতিয়া মেজিটো পুৰা ৰাতিপুৱাৰ পৰা কাম কৰি বনাম পুৰা লাইট টাইট লৈ আছোঁ পুৰা লাইট টাইট দিম আজি মজাকে এতিয়া যাম তাতে যাই গোটেই দেখি আছোঁ ক'ত কি কৰা হয়
ভাবিছোঁ এইটোৱে হৈছে আমাৰ ভেলাঘৰটো, আমি বনাওঁ ভেলাঘৰটো, আমি দেখি আছোঁ সকলো যাই কেনে আমি বনাওঁ ভেলাঘৰ আৰু কষ্টখণ্ড এটাই মানে অলপমান সাৰ্থকত হৈছে গাইছ। দৰ্জাখানেতো মোক গাইছ এখন হৈছে আমি দৰ্জা দিয়াখান, তাৰপিছত এখন মই কল চুচনে দিয়া গ'ল, মানে অলপ নাৰাৰ অলপ প্ৰব্লেম হৈছিল, মানে এইবাৰ নাৰা অলপ কমে তথাপিও এইখিনি আৰু কৰছোঁ পাৰাখান গাইছ। তাৰপিছত এইখিনি মানে এতিয়া গাইছ মানে এইটো ডিজাইন বুলিও ক'ব পাৰি এক প্ৰকাৰৰ, মানে এনেহেন আজি মানে এতিয়া গাইছ আমি অলপ ৰাতি 12টামান বজাক লৈ থাকিম, যিহেতু আজি উৰুকা ঘৰে ঘৰে সকলোৱে খাব। আৰু গাইছ কালি আমি গাইছ এটি মানে এনেকৈ কৰা হৈছে গোটেইখনটো, আৰু মানে আজি হৈছে গাইছ উৰুকা, আৰু উৰুকা যিহেতু আজি এইটো অলপমান 12টামান বজাক লৈ থাকিম, যিহেতু আজি সকলোৱে ঘৰে ঘৰে খানাটো খায়, আৰু কালি আমি মজাকৈ ৰাতি এটা খানা খাই ধুমধাম দেখি আছোঁ পুৰা ভিডিঅ' গাইছ। তোৰ পঢ়ি থাকলে খানা খাবি, মোৰ হিচাপত লাহে ধীৰে বেছি বাজাৰ যাব আলছোঁ, বাজাৰত মানে কেনে আনকি ভিৰ চব দেখি আছোঁ, তাই কিনে চাই থাকক পুৰা। সকলোৰে পুৰা ৰান্ধা বাঢ়া চলি আছিল, মানে আৰু ষ্টাৰ্ট দিব গাইছ, এতিয়া ময়ো মজাকৈ যাওঁ। The next day. আহোঁতে মানে অলপ ভেলাপুজি কৰিব অলপ দেৰি হ'ল, মানে ৰাতি অলপ বেছি ৰাতি গ'ল। এতিয়া চাওঁ যে ভেলাপুজিটো অলপ পুচছে বাৰু, একো নাই, মজাকৈ গাইছ। এটা ফটাটো লৈ লওঁ, এটা ফটা লৈ লওঁ আজি।